নমস্কাৰ মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগত জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আকৌ এটা মহান মহৎ লোকৰ অমৃতবাণী লৈ আহিছোঁ। এই মহান মহৎ লোকৰ অমৃতবাণীষাৰ কৈছিল গ্ৰেটে। সকলোৱে গ্ৰেটৰ নাম শুনিছে। তেওঁ কৈছিল যে ততালিকে সংগ্ৰহ কৰা ধন শেষ হৈ যায়, কিন্তু ধীৰে ধীৰে সংগ্ৰহ কৰা ধন দুগুণকৈ বাঢ়ি যায়। এটা বহুত মহান মহৎ লোকৰ অমৃতবাণী হয়। গ্ৰেটে কোৱাৰ এষাৰ সঁচাই এষাৰ মহান অমৃতবাণী এইটো এটা। আকৌ এবাৰ কৈছোঁ, গ্ৰেটে কৈছিল যে ততালিকে সংগ্ৰহ কৰা ধন শেষ হৈ যায়, কিন্তু ধীৰে ধীৰে সংগ্ৰহ কৰা ধন দুগুণকৈ বাঢ়ি যায়। কথাষাৰ বিশ্লেষণ কৰি চাব, ভালকৈ জীৱনত কিবা এটা কৰিব পাৰিব। ধন্যবাদ। বিদায় লৈছোঁ মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেলৰ পৰা। আকৌ এবাৰ ধন্যবাদ।